হাই গাইজ, বহুত দিন মই ভিডিঅ' দিয়া নাই, 3 দিনমান দিয়াই নাই। কিন্তু এইমাত্ৰ এটা ভিডিঅ' চালোঁ মই, ডেইজিজ ভ্লগ বুলি চাই পেলাই। তেখেতৰ ছাবস্ক্ৰাইবাৰ বহুত, চেনেল ডাঙৰ, কিন্তু তেখেতে এটা কথা ক'লে যে ভিডিঅ' বনাবৰ ইচ্ছা নোযোৱা হৈছে, ভিউজ নাপাওঁ। মোৰো তেনেকুৱা হৈছে। মই এনে প্ৰথম চেনেলটোত কিবা এটা এখন গাড়ী ল'লে ভাইটিয়ে তাকে মানে আপলোড কৰিলোঁ, আৰু তেতিয়া মই বহুত ভিউজ পালোঁ, মানে 30,000-35,000 মান ভিউজ মই সেই 3টা ভিডিঅ'তে পালোঁ। সেইকাৰণে মই মানে নিচা লাগি গ'ল। আৰু এতিয়াতো কি হৈছে, মানে আমাৰ ছাবস্ক্ৰাইবাৰখিনিতো আমি জানোৱে, নতুনকৈ গাড়ীখনৰ পৰাই মই মানে 200মান ছাবস্ক্ৰাইবাৰ পাইছোঁ। কিন্তু পৰহি কি হ'ল, কালি কি হ'ল, হঠাতে মানে 315ৰ পৰা মই চালোঁ যে 321 হৈ আছে ছাবস্ক্ৰাইবাৰ। মোৰ ভাল লাগিল, মানে আধা ঘণ্টামান পিছত চাওঁ যে আকৌ 315 হৈ আছে। মোৰ সেইকাৰণে কিছুমান নিউ ফ্ৰেণ্ডছ আহিছিল, মানে যে আমি নিউ ফ্ৰেণ্ডছ হ'লোঁ, ছাবস্ক্ৰাইব সেনেকৈ মই 2-এটা ছাবস্ক্ৰাইব কৰিছিলোঁ। মোৰ আৰু বেয়া লাগি গ'ল। হয়তো কোনোবা বেলেগেও আনছাবস্ক্ৰাইব কৰিব পাৰে, আৰু আনছাবস্ক্ৰাইবটো মোৰ হেৰিত অহা নাই। ছাবস্ক্ৰাইবটো গম পাওঁ, নিউ ছাবস্ক্ৰাইবাৰ বুলি, আনছাবস্ক্ৰাইবাৰটো অহা নাই। গতিকে মই তেখেতৰ এই ভিডিঅ'টো চোৱাৰে পৰা মোৰ আৰু মন গ'ল আৰু আজি। গতিকে এয়া বহাগ লাগিছে অলপ, সেইকাৰণে বহাগ মানেইটো মানে মোৰ কেনেকুৱা লাগে চাবচোন। বহাগ মানে মোৰ এই দুটা বস্তু, বহাগ মানে দিয়া এইটো, এই আজি মই এই জেতুকাৰ পাত আৰু এই জবা চাইনা ৰছটো এনেকৈ মই চুলিত লগাম। লোৱা আনা কিবা কাপোৰ, তোমাৰ ভাল লগা কাপোৰ। ল'ৰাটোৱে বৰ দিগদাৰ কৰে। ছোৱালীজনী আৰু দেউতাকক পঠালোঁ ইহঁতক ভাত ৰুটি দি, আৰু এতিয়া মই এইখিনি কৰি ল'ম, লৈ মূৰত দিম। আজি দিম বুলি ভাবিছোঁ। ল'ৰাটো বিৰাট দুষ্ট, একো কৰিব নিদিয়ে এইবিলাক দেউতাকৰ দৰে। তাৰমানে এইবিলাক কৰিলে বেছি ভাল নাপায়। মই তথাপি টাইম পাছৰ কাৰণে কৰি আছোঁ। এয়া জবা ফুল লৈছোঁ, মই এনেকৈ মানে হাৰ্বেলে কৰি থাকোঁ। পাৰাখিনি দি পেলাই আজি এটা নতুন ৰেচিপিও খাম আজি। মানে বহাগ বুলিলে কচু পাত, আমাৰ গাঁৱত ভাল লাগে। কচু পাতটো বনাওঁ, সেই ৰেচিপিটো লৈ আহিম। এইখিনি মই কৰি ল'ম প্ৰথম, লৈ পেলাই জেতুকা দিছোঁ আৰু আছে আৰু দিবলৈ। এইখিনি দি পেলাই এনেকৈ মিক্সিত মাৰি লৈ দি লওঁ আগতে। এইয়া দি ল'লোঁ দেই। আৰু এতিয়া মই ৰেচিপিটো দেখুৱাওঁ। সকলোৱে খালে আৰু ছিজনৰ বস্তু, এই কচু যিটো এইটো সৰু মানে পেপা আছে, এই পেপাটো কোমল, এইটো মই বছৰেকত এবাৰ খাওঁ, মানে ছিজনত দেখাওঁ দেই। এইটো ক'লা কচুৰো আছে, তাৰপিছত আৰু ক'লা কচু বেছি নাই বাৰু, এতিয়া আৰু হ'বহে। আৰু বগা কচু, বগাৰ হ'লেও কথা নাই। এনেকুৱা এই পেপাটো খাই পাইছেনে? খাই চাবচোন, বৰ মজা লাগে। এই পেপাটো মানে মই বইল কৰি ল'ম, বইল কৰি পানীখিনি পেলাই দিম। কুকাৰত নকৰোঁ কিন্তু দেই, মই চচপেনতে কৰোঁ, তেতিয়া মানে ধৰে যে কচুৱে মুঠেও নধৰে। আৰু যিখিনি বইল কৰি লৈ উঠি এই বিলাহী 2টা লৈছোঁ তাৰে কাৰণে, আৰু নহৰু ইয়াৰে আধা হ'লেও হ'ব, তথাপি নহৰু 1টা লৈছোঁ, পিঁয়াজ আৰু বাকী জলকীয়া, আদা, নিমখ, হালধি আৰু ফোৰণ দিম। তেনেকৈ বাকী মছলা দি পেলাই অকণমান চাটনিৰ নিচিনা কৰিম, বেছি নহয়, অকণমান হ'ব। আৰু সেইখিনিৰে আমাৰ হৈ যাব বাৰু। ল'ৰা ছোৱালী দুটাই নাখায় বাৰু কিছুমান বস্তু, কিন্তু কচুটো ভাল। কচুৰ ঠুৰি, পাত এইবিলাক মই খাবলৈ কওঁ, মানে ফাইবাৰ থাকে, এই কচুটোত ফাইবাৰ থাকে, বহুত ভাল আৰু স্বাস্থ্যৰ কাৰণে। ক'লা কচু হ'লে আৰু ভাল, কিন্তু এইটোৰো গুণ একেই। আগতে ভাবিছিলোঁ অকল ক'লা কচু, কিন্তু নহয়, যিমানখিনি স্বাস্থ্যসন্মত পঢ়ি পাইছোঁ, এই বগাটোৰো সমানেই উপকাৰ বুলি জানো আৰু। গতিকে আজি এইখিনি বনাইছোঁ, দাইলৰ লগত বৰ ভাল লাগে জুতিটো। আজিকালি আকৌ পাতত দিয়া নাই নহয়, ষ্টাইল বদলি গ'ল, সেইকাৰণে আজি মই এনেকৈ বনাম। চাবচোন, পাতত দিয়াৰ সলনি যেনেকৈ ভকা পিঠাটো আমাৰ অসমীয়াৰ গিলাচত উঠিলগৈ কুকাৰত, তেনেকৈ এইটো পাতত দিয়াৰ সলনি এনেকৈ পিটিকা কৰিম। এতিয়া মই কচুৰ পাতকেইটা মই ধুই ল'লোঁ ধুনীয়াকৈ। এই ফুটা থকা থকা খৰাহিত ধুইছোঁ, নহ'লে ধৰেতো অকণমান। গতিকে মই এনেকৈ ধুই ল'লোঁ, লৈ পেলাই এতিয়া বইল কৰিম। মই কচুৰ হেৰিখিনি বইল কৰি ল'ম। মই বইল হ'বলৈ তুলি দিছোঁ, আৰু মানে মোৰ সেইফালে দাইল হৈ গ'ল। এতিয়া মই চব্জিখিনি বনাওঁ, আৰু এইটো ইয়াতে বইল হৈ থাকিব, বেছি সময় নালাগে। বইল কৰি পানীটো পেলাই দিলে নধৰে, ধৰাৰ মানে 1% চান্স নাই, নধৰে। তো এনেই বনাই খায়, কিন্তু তথাপি ধৰে বুলি সন্দেহ কৰি মই বইল কৰি পেলাই দিওঁ।
আৰু চাটনিটো একেবাৰে পাতত দিয়াৰ নিচিনা লাগে এয়া বহাগ মানে আচলতে কচুৰ পাতলৈ মনত পৰে বহাগ মানে কচু পাত বহাগ মানে জেতুকা মত তেনেকুৱা ভাৱ গতিকে আজি কচু পাতকে খাম আৰু এয়া হ'লে হ'ব হৈছে মই ধুনীয়াকৈ পানীটো পেলাই দিম এয়া হৈছে এতিয়া মই গেছটো বন্ধ কৰি দিওঁ এতিয়া মই ধুনীয়াকৈ গেছটো বন্ধ কৰি দিলোঁ আৰু এইখিনি মই মানে পানীটো উলিয়াই ল'ম এয়া মই এতিয়া এইখিনি তুলি ল'ম এইবিলাক নেদেখুৱালেও তুলি ল'ম মানে কি গোটেই চিষ্টেমটো দেখুৱাই দিছোঁ আৰু এবাৰ মোৰ কি হ'ল এনেকৈ কচু কচু বনাইছিল দেই থুৰি মই ইমান টেষ্ট পালোঁ খাই মোৰ বান্ধৱী এজনীৰ মাক জেঠীমা বুলি মাতিছিলোঁ তাৰপিছত পাই পেলাই জেঠীমাক সুধিলোঁ যে আমাৰতো বহুত কচু সিহঁতে আহিলেও কয় আমাৰ মাৰ ঘৰৰ কথা কৈছোঁ যে ইমান কচু সিহঁতে আহিলে নিয়েও তাৰপিছত জেঠীমাই ক'লে কি সুধিলোঁ কেনেকৈ বনালে কৈ মই খাৰটো পাহৰি গ'লোঁ বাকী চব দিলোঁ আঞ্জাখনত জেঠীমাই বোলে খাৰৰ কথা কৈছিল পাহৰি গ'লোঁ যাই পেলাই আৰু খাব নোৱাৰিলোঁ ইমান ধৰিলে গোন্ধ ভাল হৈছিল কিন্তু ধৰিলে গতিকে গোটেইখিনিয়ে দেখুৱাই দিছোঁ এইটো পানীটো উলিয়াই দিলোঁ এনেকৈ ল'লোঁ অতি সহজ আৰু সময় খুব কম লাগে বেছি সময় নালাগে পাতত দিয়াটো মানে কচুৰ পাত যে পাতত দিয়ে এতিয়া মোৰ চৌকাও নাই কলপাতো নাই তেনেকুৱা মোৰ ঠাইখিনি গতিকে হেৰি আৰু চব আছে একো নাই গতিকে এনেকৈ বনাওঁ মই ৰেচিপিবিলাক মানে অলপ আপডেট হৈছে এতিয়া ৰেচিপিবিলাকো মানুহৰ লগতে এনেকৈ ভাজা হৈছে এটা কথা দেই একেবাৰে চৰি মই স্নেপটো মই নিজে কৰোঁতো মোবাইলটো লৈ মানে যেতিয়া মিঠাতেল দিলোঁ মিঠাতেল অকণমান আৰু পিঁয়াজ ফোৰণ জলকীয়া এইবিলাক দিওঁতে সেইটো স্নেপটো নাহিলে দেখোন কিয় বা অট'মেটিক হৈ গ'ল সেইবিলাক ভাজি লৈহে আৰু নহৰুখিনি ভাজি লওঁ এতিয়া ভাজি লৈ পেলাইহে বিলাহীটো দি দিছোঁ এতিয়ালৈকে জানিব সকলোৱে এই পাতত দিয়া আৰু ফোৰণ হালধি নিমখ জলকীয়া মই ভাজোঁ পিঁয়াজ ভাজোঁতে দি লৈছোঁ আদাখিনি অকণমান দেৰিকৈ দিম নহৰুও দি লৈছোঁ সেইখিনি আগতে দি লৈ ভাজি ল'ব এনেকৈ বিলাহীটো দি ল'ব লৈ পেলাই ভাজি ল'ব এতিয়া যে চাওঁ কিবা অট'মেটিক বন্ধ হৈ গৈছে নেকি নাই সেইটো স্নেপ বাৰু এতিয়া বেলেগ মছলাখিনি দি ল'ম ইয়াত ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু মিট মছলা সেনেকৈ অকণমান দিছোঁ আৰু ধুনীয়াকৈ লৰাই পেলাই নমাই দিম হৈ যাব এইখিনি ধুনীয়াকৈ লৰাব যাতে আঠা মানে পানী ভাৱটো নোহোৱা হৈ যোৱালৈকে আৰু তেলো সেইকাৰণে কম দিব লাগে এইখন আঞ্জাত থেংক ইউ ছ' মাছ ফৰ ৱাটছিং হ'বই এতিয়া আমাৰ সেইকাৰণে মিঠাতেলটো ইয়াতে কমকৈ দিব লাগে কচুৰ পাত বনাব তেনেকৈ এতিয়া তেলটো থাকিলে এনেকৈ লাগিও নধৰো এতিয়া লাগি ধৰে মানে গোটেইখিনি বস্তু মানে যিটো ধৰা ভাত থাকে কচু পাতৰ সেইখিনি উৰি গুচি গ'ল এনেকৈ ভাৱ শুকান ভাৱ হ'লে তাৰ বস্তু ৰসখিনি গোটেই ওলাই গ'ল পাতটো এনেকুৱা হ'ল আমাৰ হৈ যাব কেনেকুৱা হৈছে জনাবচোন কি এই পানীখিনি তাৰমানে গোটেইখিনি উৰি যোৱালৈকে লাৰি থাকিব লাগে শুকান ড্ৰাই হোৱালৈকে আৰু তেলটো কমকৈ দিব লাগে বনাওঁতে ৰেচিপি ৰেডি আমাৰ এয়া নতুনকৈ চেনেল খোলা আমাৰ যিখিনি ইউটিউবৰ মানে আমাৰ ফ্ৰেণ্ডছ আছে মোৰ সেইখিনিয়ে যাতে সহযোগ কৰে আৰু মই নিশ্চয় বেয়া ক'ম মই বেছি জানা হোৱা নাই মই চামেই মানে চাই বেয়া ক'ম
বাকী ডাঙৰবিলাকে আগুৱাই নিলে ভাল পাওঁ ডাঙৰ চেনেল আজি এটা মেছেজ দিছে বৰ ভাল লাগিছে ডেইজি জেড আছে নেকি লিখা ভুলো হ'ব পাৰে নহয় ডেইজি জেড হয়ে বাৰু মই ৰাতিপুৱা চালোঁ তেনেকৈ ভাল পাওঁ ডাঙৰখিনিয়ে আগুৱাই নিয়াৰ কথা ভাবিলে অ'কে থেংক ইউ ছ' মাছ ৰেডি হৈ গ'ল একেবাৰে পাতত দিয়াৰ নিচিনা শুকান হৈছেনে জনাবচোন কেনেকুৱা দেখি আৰু এই পিটিকাটো কোনে ভাল পায় বাৰু ঘৰত দৈৰ ওপৰৰ মই যিখিনি মানে বাটাৰ থাকে সেইখিনি আমাৰ এও নাখায় দৈটো খায় তলৰ দৈটো বাটাৰখিনি নাখায় বহুত বাছি খায় হেৰি কৰি খায় গতিকে এইখিনিৰে মই আলু আৰু বেঙেনা মানে পল বেঙেনা তেনেকৈ মই সানি খাওঁ সানা থাকিব লগত পিটিকা থালখন সজাই দিছোঁ আৰু সজাই ল'লোঁ এয়া কচু পিটিকা কল ভাজিলে খাই মোৰ ছোৱালীজনীয়ে কল ভাজিলোঁ এনেকৈ মোৰ খানাটো স্পেচিয়েল পিটিকা ভেন্দি বুট দিছোঁ লগত বটা আৰু দাইল এনেকৈ চিম্পুলকৈ দুপৰীয়াৰ ভাত সাজ